हेलो फ्रेंड्स मैं करबी आपनालोকক पुনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কৰবি পৰাখৰলৈ আশা কৰিছো আপোনালোক সকলোবোৰ ভালে আছে আজি মই এটা নতুন ৰেচিপি লৈ আহিছো হেতু হৈছে লোকেল মুৰ্গীৰ মাংস যেটো মই ৰঙালাওৰে বনাম তেনেহলে আহক ভিডিওটো আৰম্ভ কৰো আজি মই মাংসখিনি লোহাৰ কেৰাহীত বনাম আপোনালোকে তো জানি লোহাৰ কেৰাহীত বস্তু বনালে কিমান সোৱাদ হয় এই কাৰণে ভাবিলো আজি লোহাৰ কেৰাহীতে বনাও বুলি আজি মই মাংসখিনিত আলু ব্যৱহাৰ নকৰো ৰঙালাওৰে বনাম এই কাৰণে পিয়াজ অকমান সৰকে দিম যেহেতু আলু নিদিও আদা নহৰুখিনি মই খুন্দনাত ভালকে খুন্দি লম প্ৰথমতে মই এইখিনি মাংসত কি দিম যোগাৰ কৰি লওঁ এতিয়া এই গুটেইবোৰ মছলা মাংসখিনিত ভালকৈ সানি লম যাতে মছলাখিনি ভালকৈ মাংসখিনিত লাগি যায় এয়া পিয়াজ অলপ বেছিকৈ দিছো এয়া আদা নহৰু আৰু জলকীয়া পিসা জিৰা গুৰি ধনিয়া গুৰি জালুকৰ গুৰি কাশ্মীৰী ৰঙা জলকীয়াৰ গুৰি অকমান মিঠাতেল হালধি আৰু সোৱাদ অনুসৰি নিমখ এই গুটেইবোৰ একেলগে মিহলাই আমি ভালকৈ সানি লম এইখিনি ধুনিয়াকৈ হনা হৈ গল এতিয়া কেৰাহী গৰম হৈ গৈছে ইয়াত তেল দি দুটা তেজপাত আৰু দুটা শুকান জলকীয়া দিছো এইখিনি অলপ লৰাই এতে মাংসখিনি দি দিছো মাংসখিনি ভালকৈ লৰাই ঢাকনিখন লগাই দিম 5 মিনিটৰ মূৰে মূৰে ঢাকনিখন গুচাই মাংসখিনি চাই থাকিব যেতিয়ালৈকে আধা সিজা হৈ না যায় মাংসখিনিৰ পৰা পানী ওলাইছে আধা সিজা হৈ গৈছে এতিয়া মই ৰঙালাওখিনি দি দিছো ইয়াতে কাৰণ ৰঙালাওখিনি সোনকালে সিজি যায় কাৰণে অলপ দেৰিকৈ দিছো চাই থাকিব মাংসখিনি যাতে তলত লাগি নধৰে কেৰাহীত এয়া মাংসখিনি ভালকৈ ভজা হৈ গৈছে ৰঙালাওখিনিও ভজা গৈছে এতিয়া আমি ইয়াতে উতলা গৰম পানী দি দিছো আপোনালোকে প্ৰয়োজন অনুসৰি দিলে হ'ল কিমান পাতল খায় বা গ্ৰেভি খায় আপোনালোকৰ প্ৰয়োজন অনুসৰি পানী এড কৰিব এতিয়া আকৌ ঢাকনিখন লগাই ভালকৈ মাংসখিনি আৰু ৰঙালাওখিনি সিজিব দিছো এয়া মাংসখিনি হৈছে ৰঙালাও সিজি গৈছে মাংসও সিজি গৈছে আমাৰ মাংস হৈছে এতিয়া গেছ ফ্লেমটো অফ কৰি কিনে আমাৰ মাংস ৰেডি সো ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিছে যদি লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব থ্যাংক ইউ